মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 8 হৰণ এই পাঠটোৰ পৃষ্ঠা নং 79 মানে 79 পৃষ্ঠা এইটো তোমালোকে মেলি ল'বা আৰু চাই যাবা দেই। মই পঢ়ি যাম, মন দি চাই যাবা। আইতাৰ মণি। আইতাই তেওঁৰ পেৰাত সাঁচি থোৱা 12টা ৰঙামণি নাতিনীয়েক টগৰক উলিয়াই দিলে। তেওঁ 4টাকৈ মণিৰে টগৰক মালা গাঁঠিবলৈ ক'লে। টগৰে কেইধাৰি মালা গাঁঠিলে চাওঁচোন আহা। প্ৰথমডাল মালা টগৰে 4টা মণি দিছে। 1 2 3 4 আছিলে মণি যিহেতু 12টা, তাৰে 4টা মণি গুচি গ'ল, থাকিলে কিমান 8টা। প্ৰথমডাল মালা গাঁঠোতে এতিয়া আমাৰ 8টা গুটি থাকিলে। এতিয়া আকৌ দ্বিতীয়ডাল মালা গাঁঠিলে। প্ৰতিডাল মালাত যিহেতু 4টাকৈ মণি দিবলৈ কৈছে আইতাকে, এতিয়া দ্বিতীয়ডাল মালা গাঁঠিছে 1 2 3 4টা দিলে। 8টাৰ পৰা 4টা গুচি গ'ল, কিমান থাকিলে 4টা। এতিয়া দ্বিতীয়ডাল হৈ গ'ল। তাৰপৰা আকৌ তৃতীয়ডাল গাঁঠিছে 1 2 3 4টা দিলে। মুঠতে আছিলে 4টা, তাৰ পৰা 4টা গুচি গ'ল, থাকিলে কিমান 0টা, মানে এটাও নাই। এতিয়া মণিকেইটা এটা হৈ গ'ল। এতিয়া মুঠতে আমাৰ কেইডাল মালা হ'ল 1 2 3 তিনিডাল মালা হৈ গ'ল। মুঠতে টগৰে 12টা মণিয়ে 3ধাৰি মালা গাঁঠিলে। অৰ্থাৎ 12টা মণিৰ পৰা টগৰে 4টাকৈ মণি 3বাৰ বিয়োগ কৰিলে। এবাৰ দুবাৰ তিনিবাৰ। তাক আমি এনেদৰে লিখিব পাৰোঁ 12 হৰণ 4 সমান কিমান 3। বুজি পালানে? যিহেতু বিয়োগৰ বিপৰীত নিয়মটো হৈছে হৰণ। যদি টগৰে 12টা মণিৰ পৰা 3টাকৈ লয়, তেন্তে তাই কেইধাৰি মালা গাঁঠিব? আমি একেদৰে কৰিব লাগিব। তাৰমানে এডাল মালা গাঁঠোতে আমি 3টা মণি দিব লাগিব। এয়া প্ৰথমডাল মালা গাঁঠিছে 1 2 3 আছিলে 12টা, নহয়নে? এইটো অংকৰ ক্ষেত্ৰত আকৌ যিহেতু 12টা মণি আছে, এডাল মালা 3টাকৈ মণি দিবলৈ কৈছে। আমি এতিয়া 3টাকৈ মালা দিছোঁ। প্ৰথমডাল 1টা দিলোঁ, 2টা 3টা দিলোঁ, হয়নে? আছিলে কিমানডাল 12টা মণি, তাৰে 3টা গুচি গ'ল, কিমান থাকিলে 9টা। এতিয়া সেই 9টাই আকৌ দ্বিতীয়ডাল মালা দিম। 1টা দিলোঁ, 2টা দিলোঁ, 3টা দিলোঁ, আছিলে 9টা। তাৰপৰা আকৌ 3টা গুচি গ'ল নহয়, কিমান থাকিলে 6টা, হয়নে? এতিয়া আকৌ সেই 6টাৰ পৰা আকৌ 3টা দিম তৃতীয়ডাল মালা। 1টা 2টা 3টা। এতিয়া 6টা আছিলে ন, তাৰপৰা আকৌ 3টা দি দিলোঁ নহয়, কিমান থাকিলে 3 থাকিলে। তাৰমানে আমাৰ 3টা আছেই, মানে আৰু এধাৰি হ'ব। এতিয়া আমাৰ আৰু চতুৰ্থডাল মালাও হ'ব। তাৰমানে চতুৰ্থ মালাডালো হ'ব। এতিয়া 3টা আছিলে, তাৰে আমি আকৌ 3টাৰ পৰা আকৌ আমি এডাল গাঁঠিব পাৰোঁ নহয়। 1টা দিলোঁ, 2টা দিলোঁ, 3টা দিলোঁ। যিহেতু এডাল মালা 3টা মণি দিছে, আছিলে 3টা, হয় নাই? 3টা মণি দিয়ে দিলোঁ, থাকিলে কিমান 0, মানে এটাও নাই। এতিয়া মুঠতে এতিয়া কেইধাৰ মালা হ'ল? এডাল 2ডাল 3ডাল 4ধাৰি মালা হ'ল, হয়নে? তাৰমানে আমি কি বুজিব পাৰিলোঁ? 12টা মণিৰ পৰা 3টাকৈ মণি দিলে আমি কেইবাৰ বিয়োগ কৰিব পাৰিলোঁ? এবাৰ দুবাৰ তিনিবাৰ 4বাৰ বিয়োগ কৰিব পাৰিলোঁ। তেতিয়াহ'লে আমি তাক এনেদৰে লিখিব পাৰোঁ। কেনেকৈ লিখিব পাৰোঁ? 12 হৰণ 3। 12টা মণি 3টাকৈ দিলে কেইডাল মালা হ'ব? কেইবাৰ পালোঁ? 1 2 3 4 4বাৰ পালোঁ। অৰ্থাৎ 4ডাল মালা গাঁঠিব পাৰিলে। একেদৰে 16টা মণি 4টাকৈ ল'লে কেইধাৰি মালা গাঁঠিব পাৰিব? তোমালোকে এইবিলাক কৰি চাবাচোন। একেদৰে তোমালোকে এনেদৰে কৰি যাব পাৰিবা। তেনেদৰে 8টা মণি 4টাকৈ ল'লে কেইধাৰ হ'ব? 12টা মণি 2টাকৈ ল'লে কেইধাৰ হ'ব? 15টা মণি 5টাকৈ ল'লে কেইধাৰি মালা গাঁঠিব পাৰিব? এইবোৰ তোমালোকে একেদৰে কৰি যাবা, নিশ্চয় পাৰিবা। তাৰপৰা 24টা মণি 6টাকৈ ল'লে কেইধাৰি মালা গাঁঠিব পাৰিব? সেইকেইটা তোমালোকে পাৰিবা, কৰি চাবা দেই। এনেদৰে কৰাৰ উপৰিও মই তোমালোকক এটা চুটি নিয়ম শিকাই দিছোঁ, তোমালোকে মন দি চাবাচোন। 16 হৰণ 4 মানে 16ক 4য়ে হৰণ কৰিলে কিমান হ'ব? আমি যদি 4 ঘন এটা মাতোঁ, 4ৰ লগত কি পূৰণ কৰিলে 16 হ'ব? সেইটো মাতাচোন। 4 গুণ 4 4 দুগুণ 8 4 তিনি গুণ 12 4 চগুণ 16। এটা মানে 4ৰ লগত 4 পূৰণ কৰিলে 16 পাম। সেই 4টো ইয়াত বহাই দিলে পটককৈ ওলাই যাব। ঠিক তেনেদৰে 8 হৰণ 4 মানে 4ৰ লগত কি পূৰণ কৰিলে 8 হ'ব? হয়নে? 4ৰ লগত 2 পূৰণ কৰিলে 8 হ'ব। এনেদৰে আমি অতি সোনকালে পাম। তেনেদৰে 10 হৰণ 2টো, হয়নে? 10 হৰণ 2টো আমি একেই 2ৰ লগত কি পূৰণ কৰিলে আমি 10 পাম। তেনেদৰে 15 হৰণ 5 5ৰ লগত কি পূৰণ কৰিলে আমি 15 পাম। মানে 5ৰ লগত 3 পূৰণ কৰিলে 15 পাম। এনেদৰে অতি সহজতে কৰিব পাৰি। তাৰোপৰি 24 হৰণ 6
আমি তাৰমানে 6 ঘন এটা পাৰিম 6 লগত মানে কি পূৰণ কৰিলে আমি 24 পাম 6 4 গুণ 24 হয়নে এনেদৰে কৰিলে অতি সহজতে ওলাই বিয়োগ নকৰাকৈ কৰিব পাৰি তোমালোকে কৰি চাবা দেই দুইটা নিয়মে কৰি চাবা এতিয়া আমি এখন পেজ চাওঁচোন হা ছবি চাই চিন্তা কৰি কোৱাও লিখা ডলাত কেইখন পিঠা আছে মই লিখি থৈছোঁ ইয়াত মানে পিঠা হিচাপ কৰি চাবা 1 2 3 4 5 6 7খন পিঠা আছে ইয়াত মানে 7খন পিঠা আছে লিখিব লাগিব কৰবী আৰু কমলৰ মাজত পিঠা কেইখন সমানে ভগালে প্ৰত্যেকে কেইখনকৈ পিঠা পাব যেহেতু মানুহ দুটা আছে গতিকে কেইখনকৈ পাব সমানে ভাগ কৰিলে 3খনকৈ পাব তাৰ আৰু কেইখন থাকি যাব এখন গম পালেনে দুটাহে ল'ৰা ছোৱালী গতিকে 3 3 6 ন থাকিলে কিমান এখন থাকি যাব কেইজন ল'ৰা ছোৱালী নাৱত উঠিবলৈ ৰৈ আছে এই ছবিখন চোৱাচোন ইয়াতে কেইজন ল'ৰা ছোৱালী আছে হিচাপ কৰা 1 2 3 4 5 6 7 8 9জন ল'ৰা ছোৱালী আছে আমি লিখিব লাগিব 9জন মুঠ নাও সংখ্যা কেইখন আছে 2খন এখন নাৱত 4জনকৈ উঠিব যদি পাৰে তেতিয়াহ'লে কেইজনে উঠিব পাৰিব 4জনকৈ উঠিব পাৰিলে 2খনত কিমান উঠিব 4 আছে 8জন তেতিয়া কেইজনে উঠিবলৈ নাপাব আছিলে 9জন থাকিব গতিকে এজন আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছা যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া আমি পিছৰখন চাওঁচোন ব'লা পুৰণৰ নেওতাৰ সহায়ত ভাগ কৰোঁ আহা 16 হৰণ 4 16ক হৰণ 4 কৰিলে মানে নেওতাৰ সহায়ত আমি কেনেকৈ কৰিম তাক সেইটোকে বুজাবলৈ গৈছে পুৰণৰ নেওতাৰ সহায়ত যদি 16ত 4 কেইবাৰ আছে চাওঁচোন আহা দেখা গ'ল 16ত 4 কেইবাৰ আছে এতিয়া প্ৰথমতে 4 ঘন এটা মানে 4 গুণ 4 4 দুগুণ 8 4 দুগুণ 12 4 গুণ 16 কেইবাৰ আছে এতিয়া 4বাৰ আছে সেই কথাটোকে লিখিব যাওঁতে আমি তাক তলত দিয়া ধৰণে দেখুৱাব পাওঁ এতিয়া মই এইটো বুজাই দিছোঁ তোমালোকে মন দি চাই যাবা এতিয়া আমি পুৰণ নেওতাৰ সহায়ত 16ত 4 কেইবাৰ আছে চাওঁচোন আহা আমি জানো নেওতাখন আমি লিখিম যে 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 কেইবাৰ পালোঁ এবাৰ 2 3 4বাৰ তাৰমানে 4 4 গুণ 16 হয়নে এতিয়া আমাৰ ইয়াত কি থাকিব 16 পৰা 16 গ'লে 0 এতিয়া আমি যে লিখিলোঁ হয়নে এই 16 হৈছে এই লিখাটো হৈছে ভাজ্য বোলা আমি যাক এই 4ক যে হৰণ এই 16টোক যে 4য়ে হৰণ কৰিছোঁ যিহে হৰণ কৰিছোঁ সি হৈছে ভাজক আৰু এইটো হৈছে ভাজক আৰু এই হৰণ কৰি যিমান পালোঁ সেইটো হৈছে কি পালোঁ মানে সেইটো হৈছে ভাগফল আৰু যদি কিবা বাকী আছে না কি পালোঁ আমি 0 মানে ইয়াত বাকী এইটো বাকী ৰৈ গ'ল বাকী বা ভাগশেষ মানে ভাগশেষ কি থাকিলে এইটো ভাগশেষ বুজি পালা এতিয়া আমি এইটো পূৰণৰ সহায়ত এনেদৰে আমি কৰিব পাওঁ ঠিক একেদৰে আমি 26ক 5 হৰণ কৰি চাওঁচোন আহা মানে 26ত 5 কেইবাৰ আছে সেই একেদৰে আমি কৰিম প্ৰথমতে আমি 5ৰ নেওতা লিখিম কিমান হ'ল 5 গুণ 5 নহয়নে 5 দুগুণ 10 5 3 গুণ 15 তোমালোকে পুৰণৰ নেওতাখন মনত ৰাখিবা আকৌ দেই তেতিয়াহে পাৰিবা এইটো সহজে কৰিব 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 এতিয়া 26তকৈ বাঢ়ি যাব এইটো সেইকাৰণে নকৰোঁ দেই এতিয়া তোমালোকে এই 26 সংখ্যাটো কি হ'ব ভাজ্য হয়নে ইয়াক আমি ভাজ্য বুলি কয় আৰু 5 যে হৰণ কৰিছোঁ ইয়াক কয় ভাজক কি বুলি কয় ভাজক যিহে হৰণ কৰি হৈছে ভাজক এতিয়া 5 5 গুণ 25 ইয়াত কেনে হ'ল 5 5 গুণ 25 হয়নে এইটো হৈছে ভাগফল ইয়াত আমি যিটো পাইছোঁ ভাগফল 5 25 6 পাছত থাকিল 1 এই যে বাকী থাকিল নাই এইটো হৈছে বাকী মানে এটা বাকী থাকিল বা ভাগ শেষ এয়া হ'ল ভাগশেষ এনেদৰে আমি কৰি যাব পাওঁ এনেদৰে তোমালোকে বাকীকেইটা অংক কৰি যাবাচোন একেদৰে তোমালোকে এইকেইটা অংক কৰি যাব পাৰিবা এইটো চিন মই হৰণ চিন বুলি কয় চিন ব্যৱহাৰ কৰি হৰণ কৰোঁ আহা এনেদৰে একেই আটাইখিনি অংক একে দেখিছে নাই 3 গুণ 3 হয়নে সেইটো এইটো একেদৰে কৰিছে চোৱা ইয়াত আকৌ 6টো নামেই হ'ব তেনেকৈ 3 বাং 36
কৰিব পাৰি 3 বাং 36 লিখি দিব পাৰি বা 3 গুণ 3 দিছে নাই তাৰপৰা 6 থাকিলে নামাৰি দিলে তেনেকৈ 3 2 গুণ 6 ভাগশেষ কিমান থাকে 0 সেইটো এনেকৈ কৰিলে তেনেকৈ 73 হৰণ 8 হা এইটো মই কৰি দেখুৱাইছোঁ তোমালোকে চাই যাবা 73 হৰণ 8